নগাঁও চহৰত উত্তৰ হৈবৰগাঁওস্থিত উপশম ফাৰ্মাচী এণ্ড পলিক্লিনিকৰ নৱনিৰ্মিত গৃহৰ শুভাৰম্ভ। আজি পবিত্ৰ গণেশ পূজাৰ দিনা নগাঁও চহৰৰ উত্তৰ হৈবৰগাঁওস্থিত উপশম ফাৰ্মাচী এণ্ড পলিক্লিনিক নৱনিৰ্মিত গৃহটিৰ ধৰ্মীয় ৰীতি নীতিৰে শুভাৰম্ভ কৰা হয়। উপশম শীৰ্ষক মেডিকেল টৰখনে অসমৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহিছে। উপশম ফাৰ্মাচী এণ্ড পলিক্লিনিকত স্নায়ু, মানসিক ফিজিঅ'থেৰাপি, মানসিক ৰোগৰ পৰামৰ্শৰ লগতে নিচাযুক্ত দ্ৰব্য নিবাৰণৰ চিকিৎসা আদি উপলব্ধ হ'ব। প্ৰসূতি বিভাগৰ চিকিৎসক উপলব্ধ থকাৰ লগতে উন্নত মানৰ দৰৱ আৰু বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক উপলব্ধ হ'ব। মেডিকেল ষ্টৰখনৰ জৰিয়তে জনসাধাৰণৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰিব বুলি স্বত্বাধিকাৰীয়ে জনায়। স্নায়ু, মানসিক ৰোগৰ চিকিৎসক আৰু নিচা মাদক দ্ৰব্য নিবাৰণৰ বিশেষজ্ঞ ডাক্তৰ চন্দন কুমাৰ ৰায়ে ৰোগীক সেৱা প্ৰদান কৰিব। কাউন্সেলিং সাইকোলজিষ্ট হিচাপে উপলব্ধ থাকিব বিশিষ্ট চিকিৎসক তথা সমাজ সেৱিকা আৰধন বৰুৱা। উপশম ফাৰ্মাচী এণ্ড পলিক্লিনিক পুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈকে খোলা থাকিব বুলি স্বত্বাধিকাৰী জানিবলৈ দিয়ে। মই ডক্টৰ চন্দন কুমাৰ ৰায়। মই এইখনৰ একচুৱেলি আমাৰ উপশম যিটো অনুষ্ঠান এইটো আমি আজি কৰা বাবে 3 বছৰৰ আগৰ পৰা আমাৰ চলি আছিলে। কিন্তু আমি এইটো এটা নতুন গৃহ অকণমান নিৰ্মাণ কৰিলোঁ ভালকৈ। তো সেইকাৰণে তাৰ পৰা আমি আজি এটা নতুন এই পবিত্ৰ দিনত অনুষ্ঠানটি মুকলি কৰাৰ কাৰণে দিনটো বাছি ল'লোঁ। তাৰোপৰি আমাৰ এইখনত বিভিন্ন ধৰণৰ ধৰি লওক মই যে মানসিক ৰোগ বিশেষজ্ঞ হিচাপে মানসিক ৰোগীৰ চিকিৎসাটো হ'বই। বিভিন্ন ধৰণৰ মানসিক ৰোগৰ সমস্যা, ফিজিঅ'থেৰাপি আছে আমাৰ, অন্য ধৰণৰ যিখিনি আমাৰ যেনে বিভাগ গাইনকলজি, পেডিয়াট্ৰিক্স বা মেডিচিন আমি এইকেইটাও ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি প্ৰায় 7 বছৰমান ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ উপশমৰ বেনাৰত আমি কিছুমান এৱাৰনেছৰ প্ৰগ্ৰেম কৰি আছোঁ, মেণ্টেল হেল্থ এৱাৰনেছ বিশেষকৈ। আৰু আমাৰ আচলতে ফাৰ্মাচী আৰু পলিক্লিনিকখন আজি নহয়, 3 বছৰ আগতেই আমি প্ৰতিষ্ঠা কৰিছিলোঁ। কিন্তু আজি আচলতে আমাৰ নতুন নৱনিৰ্মিত যিটো গৃহ তাৰহে শুভাৰম্ভ হৈছে। এইটো ঘৰত মানে নতুনকৈ আমাৰ আৰম্ভ হৈছে। আৰু এইটো এটা সপোন আছিলে আৰু সপোনটো বাস্তৱায়িত হৈছে। সুখী হৈছোঁ।